চকুৰ আগত চাৰ্ভিচ খাইছ তই ইফালে গাহৰি প্ৰায় হোৱা অৱস্থাত মানে এক্সিডেণ্টটো হ'ব আজি 15 দিন মান হ'ল নিখিলে ইফালে বতাহটো মাৰিছ তই তিঠি আছোন নমস্কাৰ স্বাগতম ব্লগছ বহুত দিন মূৰত আপোনালোকক স্বাগতম জনাইছোঁ মানে কি এইকেইদিন ভিডিঅ' চিডিঅ' একদম দিব পৰা নাই আৰু মানে কি ক'ব আৰু এই কৈ আছোঁ কিয় দিব পৰা নাই কি হৈছে মানে আৰু এইকেইদিন 30 ডেজ চেলেঞ্জত মানে কি হ'ল 27 দিনে দিব পাৰিলোঁ বাকী দিন দিব নোৱাৰিলোঁ আৰু এটা এক্সিডেণ্ট হৈ গ'ল কৈ আছোঁ এক্সিডেণ্ট হ'ল কি হ'ল এতিয়া মেইন কথা হ'ল এটা খানা খোৱাৰ প্লেন আৰু মানে পৰহিৰ পৰাই গোটাই যোনগিলা একেলগে পঢ়া চলি আছিল আৰু ৰিচিপশ্যন মাৰা চলি আছিল গোটাইগিলা তাৰমানে এটা প্লেন বনাইছোঁ বঢ়িয়াকৈ এতিয়া খানা খাব লাগে এতিয়া সেইকাৰণে পইচা তুলিলোঁ সিহঁতে বজাৰ চজাৰ কৰিছে আৰু ঘৰৰ পৰা ভাত বনাইছোঁ আৰু এইফালে বাল্টিং আৰু মুগ লৈ লৈছোঁ মানে খানা একদম জোৰদাৰ খানা হ'ব আৰু জাগা ঠিক হৈ গ'ল এতিয়া বঢ়িয়া একদম মানুহ চানুহ নাই এটা কি আছে অলপ দেখা দিবচোন এক্সপৰ্ট আলু পইচাটো নাই মালটো নাই নতুন দে নতুন গাইছ ৰঙালাও মাংস আছে আৰু কিবা আনি মাংস নাই কেইটা মাংস আছে মাংস গাহৰি আছে ব্ৰইলাৰ আছে গাইছ আৰু অলপমান কিবা কিবি আৰু লোকেল চুকেল ছাগাল আছে নেকি গাইছ নাই দে আঙুলি কাটছি দে মই খাব নোৱাৰো দে গাইছ ইফালে পিঁয়াজ হৈ গৈছে পিঁয়াজ কুটা ৰেডি হৈ আছে এতিয়া আলু বঢ়িয়াকৈ ৰুকি আছে আজিকালি আলুগিলা সেই আৰু চেলাব নালাগে হয় নে নহয় ৰুকি দিলি হ'ল নতুন না সেইফালে চুই ধৰি আছে একদম A few moments later. নিখিলে সেইফালে বতাহটো মাৰিছ তই তিঠি আছোন তই ঘুমাই ল তাতে ঘুমাই ল সেইখান দি বতাহটো আহিব নালাগে এইপিনে আমাৰ ভাত হৈ গ'ল আৰু এইফালে গাহৰি বনাই আছে মুৰ্গীখন লাষ্টত বনাব আৰু এটা একদম আমাৰ কাৰণে নিৰামিষ মানুহ নে আমাৰ কাৰণে এই বনাই আছে একদম মিক্স ভেজ এটা কি আছে দাদা অলপ কৈ দিয়ক মানে চয়াবিন আলু আৰু ৰঙালাও আৰু এইটো কি আছিল মটৰ দে চয়াবিনটো ধোৱা নাই সুন্দৰ গোটা নিখিলছে ভাংগা আছে আৰু একদম ইফালে গাহৰি প্ৰায় হোৱা অৱস্থাত মানে হচি আৰু এইফালে তৰকাৰী হৈ গৈছে তৰকাৰী ৰেডি আমাৰ দুটাৰ কাৰণে দুটা চলি মানে নিৰামিষ আছে সেই দুটা চলিৰ কাৰণে আৰু এটাই বঢ়িয়াকে লাষ্টত ব্ৰইলাৰ মাংস আজি হ'ব দে বেলেগ একদম 20 minutes later. নিখিলে কথা বেয়া যাব দে কিন্তু চকুৰ আগত 4 পিচ খাইছ তই 7 পিচ মান মই দিছো তই দিছা নেকি নিজে মই 7 পিচ নিজে হাতে দিছো কম অলপ ইটো কমচোন অলপ 2 hours later. প্ৰায় 7টা মানে বাজিল এতিয়া মানে মাংস এন্টি হৈছে এই মাত্ৰ হৈছে হৈ কেনে বহিছোঁ আৰু গোটেইকেইটা খাব গিলি ভাত খোৱাৰ আগতে এটা কথা যোনগিলা আপোনাৰ পুৰণা লগ আছে যোনজনে ভিডিঅ' চাই আছে তেওঁলোকক কৈছোঁ মানে যোনগিলা পুৰণা লগ আছে স্কুলৰ লগ এই মানে ধৰি লওক ক্লাছ 8ত লগ পোৱা ক্লাছ 9 মানে স্কুলৰ লগগিলাৰ লগত খানা এটা খাব এই বছৰতে কাৰণ বছৰটো শেষ হ'ব আজি বছৰটোত একবাৰ শেষ হ'ব হ'লেও তেওঁলোকক লগ ধৰক কাৰণ যেতিয়াৰ পৰা স্কুল এৰি গৈছে বহুতক লগ ধৰা নাই গোটেইগিলা লগ লাগি কেনে এটা খানা খাওঁ আৰু এইটো ফিলিংছটোৱে বেলেগ দেখিছেনে আজি এনেকে যে খানাটো খাই আছো মানে এইটো বুজাব নোখোজে কথা দিয়া কেনা আজি দেশ আৰে নিমু চিমু আটি লৈছে নাই একদম দে টেষ্টটো কেনে আজি কৈ দিবি একবাৰ অডিয়েঞ্চক মজা আৰে ইয়াৰ মানস বনাইছি না মানস বনালি আৰু ই বনালে আঞ্জা খাই ভাল খানা চানা খাই কেনে ঘৰ আহি পালোঁ এতিয়া মেইন কথা হ'ল ইমান দিনকৈ ভিডিঅ' দিয়া নাই বা 30 ডে চেলেঞ্জটো কি হ'ল এতিয়া কৈ আছোঁ মানে সদায় দৰে মই জিমত যাই আছিলোঁ গধূলি বোলে মই জিমত যাওঁ সেই সদায় দৰে মই জিমত যাই আছিলোঁ সেনে সোমবাৰ আছিল সোমবাৰ থাকোঁতে মোৰ মানে গাড়ীৰ ব্ৰেকডাল ভাঙা আছে দেখিছেনে এই শান্তি ভাঙি পুৰা একদম ধাৰৰ দৰে হৈছিল শান্তি গাড়ীৰ ব্ৰেকডাল ভাঙি থাকিল তাৰমানে মই গৰুৰ জাক এটা দি যাই আছোঁ গৰুৰ জাক এটা মানে কাষেদি যাই আছোঁ আৰু যাই থাকোঁতে গৰু এটা আহি কিনে খুন্দা মাত দিছে এই ভাঙা ব্ৰেকটোত তাৰমানে মাজৰ আঙুলিটো আছে এই বাহঁতেদি দেখাই দিছোঁ বাহঁতৰে মাজৰ আঙুলিটো তাৰমানে এশান্তিমান জেগা কাটা গৈছে আৰু তাকেতো জিম যাম বুলি ভাবোঁতে ৰাস্তাতে এইগিলা ঘটি গ'ল আৰু এইফালে চেলেঞ্জো গ'ল মানুহটো একদম সিনে কাটি নোহোৱা হৈ গ'লো আৰু অলপমান ভাল দেখা হ'লে কি বা হয় অলপ নজৰ লাগে নে কি বা হয় গম নাপাওঁ আৰু অলপমান ভাল দেখা হোৱাৰ লগে লগে এইগিলা বেমাৰ চেমাৰ হয়তো জ্বৰ হ'ব নহয়তো কিবা এক্সিডেণ্ট নহয়তো কাৰোবাৰ কিবা হ'ব এই যাতা হৈ থাকে দে আৰু মানে এক্সিডেণ্টটো হ'ব আজি 15 দিন মান হ'ল অলপমান ভাল পাইছোঁ সেইকাৰণে লগৰ গোটেইকেইটা কৈছিল আৰু যে এটা খানা খাওঁ সেইকাৰণে মই অলপ ভাল পোৱাৰ কাৰণে অলপ খালোঁ আৰু তাতে যাই কিনে নিৰামিষ খালোঁ আৰু মাংস চাংস আৰু এইগিলা খোৱা নাই আৰু কাৰণ ডাক্তৰে খাব হাক দিয়া নাই মই নাজানো আৰু ডাক্তৰে মাংস খোৱাটো ভাল নে বেয়া সেইটো ক'বচোন আপোনালোকে মানে বহুতে কয় কিবা এটা এক্সিডেণ্ট হোৱাৰ লগে লগে যে মাংস খোৱা বেয়া এইটো ভাল নে বেয়া এইটো কমেণ্টত ক'বচোন মানে ঘৰতো কৈ আছে যে মাংস খাব নালাগে সেইকাৰণে আৰু নাখালোঁ আৰু মাংস তাতে ধৰক অলপ থুলমুলকৈ হ'লে খাব চেষ্টা কৰিলোঁ আৰু লাষ্ট আৰু একবাৰ কওঁ বছৰটোৰ শেষত লগৰ যোনগিলা সৰু কালৰ লগ আছে বা স্কুলত পঢ়া একেলগে মানে যোনগিলা পঢ়িছিল আৰু বহুত দিন হ'লে লগ পোৱা নাই এই গোটাগিলা একদম লগ হৈ কিনে বছৰটোৰ শেষত এটা খানা খাওক আৰু একদম ডাঙৰ চাই খানা এটা খাব আৰু বেলেগ এটা ভ্লগত লগ পাইছোঁ তেতিয়ালৈ ভালে কুশলে থাকক জয় হিন্দ।